Hey guys, আমাৰ ঘৰত আজি এতিয়া আম গছ পাইছে সৰি ভুলে গৈছে ইয়া আম আমাৰ মেকেনিকে ৰুকিছে আৰু এইফালে আমাৰ পিতা আৰু ইয়া এইফালে আছো মই জনী ইমান ধুনীয়া হৈ আছে এরা আমার আম কেজি 20 টাকা আম কে কেজি 1 কেজি 20 টাকা পছন্দ চিকেন রাবার থাকতে এটা আমর আমি আধা কেজি হয় 555 টাকা দি হেতু কথা কই দিও ব্লগ এটা কইছে এটা আম খাই পিনি ফেলে পেলাইছে ফেকি দিছে আৰু হেতু আমাৰ চকাইলে দিনটো আমার ডাস্টবিনটো দেখালে কোন নাম আৰু মা ডাঙৰ কাকা নবৌ মা আমাৰ নবৌ অপাৰেশ্যনলৈ গৈছে আমি ৰাতিবা কি খালো গলো গাহৰি কুমভিন আজি মানে বৃহস্পতিবাৰ আৰু আজি আমাৰ মা বন্ধন গোটো আছে আৰু নবৌ ভাগৰ মানে গোল্ড ব্লেডাৰ হৈছিলে হেনো খুবই কইতে পাছো এটা মানে কুকুৰা খাই দিয়ে আম খাব আৰু এজন কাষ্টমাৰ ওলাইছে আমাৰ হেনো আমাৰ গদ পোৱালীয়ে কাৰণে গদ পোৱালী মানে ইণ্ট্ৰডিউচ কৰাই দিছোঁ যে মোৰ ভাগৰ সৰু দাদা এইটো হেনো আমাৰ ডাষ্টবিন আচলতে এইটো লেট্ৰিন বনাইছিলে কিন্তু পানী ইমানেই পোট খাই থাকিলে যে লেট্ৰিনৰ একো লটো নাই মানে তাৰপিছত এইখনৰ অৱস্থা বৰ কাহিলৈ থাকিলে আমাৰ ভাগি এদাই গুড়া হৈ থাকিলে নতুন ভাবি তাইক নেদেখাওঁ মই তাইক মানে দেখাবলৈ এতিয়া ষ্টিকাৰ দিয়া নাই বিয়া নহয় নকলি বিয়া আৰু এয়া আপোনালোকে দেখিব পাইছে জিভা ওলাই থকা পানী আৰু আমাৰ মাহঁতি মানে এতিয়া হেৰি চিট দিলে দিয়াটো কিন্তু আজি হেনো অপাৰেশ্যনটো নহ'ব কালি হ'ব বুলি কৈ আছে তো বাকী আৰু নিউজ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু এয়া আমাৰ অলপ পিছতে আম খাম আপোনালোকক দেখাম মই আম কেনেকৈ খাওঁ কুটিয়ে খাওঁ নে চুবাইয়ে খাওঁ নে গিলিয়ে খাওঁ দেখাই থাকিম চাই থাকক ধন্যবাদ আৰু বৰ্তমান এয়া দেখিবলৈ পাইছে আপোনালোকে দিব আকৌ দিম মই দিম না মই হাতখন এনেই এখন ইমান চাফা হাতখন এয়া আম গোটা গোটা আম আছে মানে 20 টকা হেনো 1 কেজি তাৰপিছত এই মোবাইলটো দিব হেনো এই মোবাইলটো দেখিছে নহয় সস্তীয়া মস্তীয়া মোবাইলটো এনেকৈ গৈ পেলাই দিব লাগে বুলি ভাবিছে নেকি তাৰপিছত মোক মানে এতিয়া ই মানে নিমখ জলকীয়া আনিলেগে ইমান মোক দুখ দিছে মোক চাওঁ এইখনে সেইখন বিখ্যাত ৰুকনিখন যিখনে এই আমখিনি কাটিছিলে ৰুকিছিলে আৰু এইখন বিখ্যাত দে মই শ্ব' কৰি দিওঁ এইখন চাওক আমাৰ পিঠা মানে কটাইবোৰ বেলেগ বেলেগ দেখিছে নহয় আৰু এতিয়া মই আনোগে কচুপাত ঐ কুকুৰে যদি মুদি থৈছে আৰু এয়া মই গৈ আছো কচুপাত আনিবলৈ কচুপাত আনিম কৈছিলো কিন্তু কুকুৰ এবাৰ মুতি দি আছে ভয়ে লাগে খা হেই ভালো আছো কেমন আৰু এইফালে এটা কুকুৰ আৰু দুখৰ খবৰ আৰু এটা আছিলে মুমুনি তাৰ কালি বেমাৰ হ'ল পাৰ্ভ মেডিকেল নিছিলোঁ দুদিন ট্ৰিটমেণ্ট কৰিলোঁ লাষ্টৰ দিনাখন সি নাইকিয়া হ'ল বা কেতিয়া আহিলে কালি আকৌ মৰি থাকিলে ডাক্তৰ ঘৰতে মুমুনি খবৰ লৈছে আৰু মই স্ক্ৰীণত দি দিম বৰ ধুনীয়া আছিলে কুকুৰজনী মনত পৰিছে আজি ভাত খাই হ'লেও মনত পৰিছে আৰু এয়া আমাৰ কচুপাত ছিঙি লওঁ ৰ'ব এখিলা মানে ঘৰত মানুহ নাইতো এতিয়া কাঁহী মাটি ধুবলৈ বৰ প্ৰব্লেম হ'ব মানে সেইকাৰণে আমি এইটো ব্যৱস্থা কৰি আছোঁ ৰ'ব দেই মই ছিঙি লওঁ আপোনালোকক তাৰপিছত মই বাকীবোৰ দেখাম চ' এয়া
কচুপাত চাই থৈ আনিছোঁ আৰু এইফালে আমাৰ মৰমৰ স্কুটিখন আৰু এতিয়া আমি ভিতৰতে দৰ্শন কৰিম হৰে খেৰি আৰু এতিয়া মই সেই বিখ্যাত ছোৱালীজনী যিজনীয়ে এতিয়া মই কচুপাত আনি আছোঁ এয়া নিজে ধুবি নিজে খাবি আমাৰ ঘৰত মানুহ নাই আমি সেইকাৰণে কচুপাত আনিছোঁ এই আমাৰ ষ্টেণ্ডাৰ মানুহজনীয়ে হেনো হেৰিয়ত ধুব পাইলো বিখ্যাত সেই কচুপাত খিনি আমিয়ে খাম যোনে সেই কুকুৰে মুতে চ' ষ্টেণ্ডাৰ্ড মানুহবোৰে খাব বেলেগত আৰু আমি খাম কচুপাতত চ' দে নাইচ থেংক ইউ জলকীয়া দিলে ধন্যবাদ এয়া বিলাবলৈ লৈছে এয়া এইখিনি মোৰ থেংক ইউ কচুপাতখন বহুত ডাঙৰ কিন্তু good to have এটা ললে পুৰি লাগে খা এটা বলে কেনেকুৱা মজা আৰু এই মই অকণমান টেষ্টিং কৰি চাইছোঁ একো নুপুৰিছে যে অকণমান তই বেছি জলকীয়া খাব পাৰে চাওক কৈ জোল পৰিলে জলকীয়া একো পোৱা নাই মই কেনেকৈ খাওঁ বুলি নিমখো নহয় আছেতো এয়াই বিখ্যাত সেই নিমখখিনি য'ত আমাৰ ভনুৱাই আনিছিলে আৰু আমি এতিয়া দেখিয়ে লোভনীয় আৰু আমি এতিয়া খাই আছোঁ পিছফালে আচলতে ঠাইডোখৰ ইগন'ৰ কৰিব দেই অকণ লেতেৰা হৈ আছে এতিয়া ইমানতে ভিডিঅ'টো সামৰি মেলি ভাবিছোঁ আমি একচুৱেলি মাটিৰ মানুহ একচুৱেলি আমি মাটিৰ মানুহ এখন আমাৰ ঘৰ বাঁহৰ দৰ্জা হা নহয় ন এইটো আমাৰ যেতিয়া খালে আৰু এতিয়া আমাৰ ঘৰত নাই কিমান দুখ কিন্তু দেউতাহে জানে আমাৰ গিলিহে দিছে ন চুবা না এবাৰ চুবাই চাওক সৰুহে পাতিলে মনে পৰা হা মনে পৰা চন্দ্ৰ মাছ চিট দিয়াটো দিলে চ' গাইজ এয়া খাই আছোঁ শেষ হ'ব এতিয়া আকৌ লগ পাম আপোনালোকক এনেকুৱা ধুনীয়া ভিডিঅ' লৈ ধন্যবাদ আজিলৈ সামৰিছোঁ জয় অসম